তুমি খাইছা তুমি খাইছা কি খাইছা বিস্কুট কোৱা বিস্কুট খাইছো কোৱা বিস্কুট খাইছো কোৱা হেল্ল' আজি হৈছে দেওবাৰ ৰাতিপুৱা শুই উঠিয়ে মই ননাক কেনেকৈ কিবা এটা খাবলৈ দিওঁ কাৰণ ই ৰাতিটো একোৱেই নাখায় যিটো যেনেকৈ সি ৰাতি শুই একেবাৰে ৰাতিপুৱাই সাৰ পায় পানীও নাখায় মানে ৰাতি সেইকাৰণে ফাৰ্ষ্টে মই শুই উঠাৰ পাছত ননাক কিবা এটা খাবলৈ দিওঁ তাৰপাছতহে মই নিজৰ কামটো কৰোঁ বা নিজেও কিবা খাওঁ পানী খাওঁ চাহ খাওঁ তেনেকৈ আৰু ইয়াক এনেকৈ বহাই কিনে খুৱাই লওঁ তেওঁ সি ভালকৈ বহি নাথাকে একবাৰ উঠিব জঁপিয়াব চকীৰ ওপৰতে জঁপিয়াব সেনেকুৱা কৰি থাকিবহি আমাৰ ইয়াত ব্ৰেকফাষ্ট ৰেডি কৰিছে মোৰ হাজবেণ্ডে কি বনাইছা ডাঙৰ ডাঙৰ পুৰি বনাই আছো ডাঙৰ পুৰি বনাইছে এইটো ন ক্ষীৰ লগত খাব লাগিব তেতিয়া ভাল লাগিব কালিৰ ক্ষীৰ আছে তো সি ক্ষীৰ লগত খাবলৈ বনাইছে হয়নে ক্ষীৰ আছে লালমোহন আছে আৰু কি আছে ক্ষীৰ আছে লালমোহন আছে কেক বি আছে আপোনালোকক কেক দেখাম মই ৰ'ব এয়া কেক কেনেকুৱা হৈছিলে কালি ভাল হৈছিলে কালি কি আছিলে কালি মোৰ বাৰ্থডে আছিলে তো কেক কোনে বনাই দিলে কেক দোকান পৰা আনিছিলে বজাৰৰ পৰা ইমান মিছা কথা কেলে কোনে বনাই দিলে কেক এইটোতো দোকান পৰা আনিছিলে বজাৰৰ পৰা ইয়াত বজাৰে নাই দোকানে নাই কেক ৱাইফে বনাই দিছিলে এয়া কেক বনোৱা ননা এনে মিছা কথা কৈ আছে ৰে ননা কেক কোনে তোমাৰ মায়ে বনাইছিলে নাই হা তোমাৰ মায়ে কেক বনাইছিলে নাই কোৱা কোৱা য়েছ এনেকুৱা য়েছ অ'কে বাই ননা বাই কৈ দিয়া বাই কৈ দিয়া ক'তা ননাক খুৱাই শেষ হোৱাৰ পাছত মই ঘৰ চাফা কৰাত লাগিছোঁ কাৰণ ডেইলিৰ সেইটো কাম থাকেই ঝাৰু মৰা ঘৰ মোচা সেইবিলাক কৰিছোঁ ইপিনে হাজবেণ্ডে ব্ৰেকফাষ্ট বনাইছে তেখেতক পুৰি খাবলৈ মন গৈছে সেইকাৰণে পুৰি যোৱাকালিৰ পায়স আছিলে সি সেনেকৈ খাব বোলে তো সেনেকৈ ময়ো ব্ৰেকফাষ্ট কৰি ল'ম সেয়াই মই এপিনে গা পা ধুই নিজৰ স্কিন কেয়াৰ কৰি লৈছোঁ কাৰণ মই ঘৰ চাফা কৰাৰ পাছতে গা ধুওঁ কিছুমানে গা ধোৱাৰ পাছত ঘৰ চৰ চাফা কৰে ন সেনেকুৱা মই নহয় মই ফাৰ্ষ্টে ঘৰ চাফা কৰোঁ তাৰপিছত মই গা ধোৱাৰ পাছত ধুনীয়াকৈ স্কিন কেয়াৰটো কৰি লওঁ একদম ক'ৰবালৈ যোৱাৰ নিচিনাই স্কিন কেয়াৰ কৰি পূজা কৰোঁ ৰাতিপুৱা মানে পূজা কৰোঁৱে মোৰ ৰুটিনত সেইটো থাকে ৰাতিপুৱা পূজা নকৰিলে কিবা মনটো ভাল নালাগে এতিয়াতো আমি দুইজন নাই ন লগত ননাও আছে তো তাৰ কাৰণেও ভাবিব লাগে তো সেইকাৰণে ফাৰ্ষ্টে ঘৰ চাফা কৰোঁ পূজা কৰাৰ পাছতহে মই কিচেনলৈ সোমাওঁ দুপৰীয়াৰ কাৰণে খানা বনাওঁ বা আজিতো এনেকৈ হাজবেণ্ডে হেল্প কৰিলে যদি হাজবেণ্ডে
তেখেতে যদি কিবা বনাই নিদিয়ে তো পূজা চূজা কৰাৰ পাছত মই ব্ৰেকফাষ্ট বনাওঁ। সেনেকৈ মোৰ গোটা দিনটো ৰাতিপুৱাৰ দিনটো পাৰ হয় আৰু সেয়াই। আৰু আজিকালি মোৰ স্কিনো ইমান বেয়া হৈছে, ওঠত পূৰা ঘামচি ওলাইছে। সেইকাৰণে মই এইটো হিমালয়াৰ লিপ বামটো ইউজ কৰি আছোঁ। 3 দিনমান হৈছে মানে, এতিয়া খুব অলপ ভালেই হৈছে। কিন্তু চুলি খুব সৰিছে মোৰ, কেলৈ জানো ইমান চুলি সৰিছে। এনেও ডেলিভাৰীৰ পাছত চুলি সৰিছিলে, ননা 6 মাহমান হোৱাৰ পাছতো ইমান চুলি সৰিছিলে ন। তাৰপিছতো মই চুলি কাটিয়ে দিলোঁ, দীঘল আছিলে মোৰ চুলি। কিন্তু এতিয়া কেলৈ সৰিছে জানো, ইমান চুলি সৰিছে নহয়, উপায় নাই। এইপিনে মই পূজা কৰিবলৈ লৈছোঁ। কি কাটিছা? কাৰেলা কি কেৰেলা? কোৱা কেৰেলা? কেৰেলাটো ষ্টেটৰ নাম হয় ন? পূজা চূজা কৰি শেষ কৰি মই ব্ৰেকফাষ্ট খাইছোঁ। ব্ৰেকফাষ্টত আছিলে যোৱাকালিৰ খীৰ, তাৰপাছত লালমোহন। এনেকৈ খাই লৈছোঁ। লগতে ননাকো অলপ খুৱাই দিছোঁ, কাৰণ তাৰ দেউতাকে ইমান খাব নিদিয়ে মিঠা বস্তু, কিন্তু মই খুৱাই দিওঁ, তাকো খাবলৈ মন যায় ন। তেনেকৈ মই খুৱাই দিছোঁ, সিও খাইছে ময়ো খাইছোঁ লগতে। সেয়াই। ইয়াৰ পাছত মই বনাম চব্জি, যোনটো হাজবেণ্ডে উঠনি তিতা কেৰেলা কাটি থৈ দিছিলে, সেয়াই বনাম। চাই থাকিব আগৰলৈকে ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এইপিনে হাজবেণ্ডে তিতা কেৰেলা কাটি ৰেডি কৰি থৈ দিছে, মই ইয়াক ফ্ৰাই কৰি দিম এতিয়া। দাইল হৈ গ'ল, দাইলো বহাই দিছিল সি, দাইলো হৈ গ'ল। এতিয়া মই তিতা কেৰেলা ভাজিম। পিঁয়াজটো ঢালিলোঁ, জলকীয়া নিদিওঁ, সি ইমান জ্বলা নাখায়। তিতা কেৰেলা পিছে মই নাখাওঁ, সিয়ে খাব। মোৰ আৰু ননাৰ কাৰণে কিবা এটা আকৌ বনাব লাগিব, চাওঁচোন কি হয় এতিয়া। তেলটো অলপ বেছি ঢালি কিনে ভাজিলে ভাল হয়, তো সেইকাৰণে তেলটো অলপ বেছি দি দিছোঁ ইয়াত। এখেতৰ কাৰণে হৈ গ'ল। এতিয়া আমাৰ কাৰণে কি আছে বাৰীত সেইটো চাবলৈ যাওঁ। বৰষুণ দি আছে চিপ চিপকৈ। এয়া ভেন্দি হৈছে, এইটো ভেন্দি। লগতে দাংবডি কেইটামান, সেইকেইটাও ছিঙি লৈছোঁ। দেখিছেনে বিলাহী পকি আছে, সেইটোও ছিঙি লৈছোঁ। ছিঙিবলৈ খুব ভাল লাগে। লগতে মই ৰঙালাওৰ আগো লৈ লৈছোঁ। গোটেইখিনি মিক্স কৰি খাই ভাল লাগিব। ভাজিম আৰু খুব ধুনীয়া হৈছে। আৰু মই ৰোৱা এয়া কি কয়, নতুনকৈ গোলাপ ফুল ফুলিছে, ইমান ধুনীয়া নহয় কালাৰ, ভাল লাগি গৈছে। ৰাতিপুৱা শুই উঠি ফুলা দেখিলোঁ যে বিৰাট ভাল লাগি গৈছে। একদম
কুমলি আছে দেই, সেইকাৰণে এনেকৈ কাটি দিছোঁ। আৰু লগতে এটা দুটা ফ্ৰেঞ্চ বিনো আছে আমাৰ বাৰীত। এতিয়াতো আমাৰ বাৰীত পূৰা চব্জি ভাল লাগি যায় মনটো, বাৰীত এনেকৈ চব্জিবিলাক থাকিলে নহয়, কিনি খাব নালাগে আৰু একদম ফ্ৰেছ খাব পাওঁ আৰু এতিয়া বাৰীৰ পৰা। মই ভেন্দিখিনি ধুই কাটিম, তাৰপিছত আলুখিনিও এক্সট্ৰাকৈ ধুই কাটিম আৰু এইখিনি এক্সট্ৰাকৈ ধুই দিম, তাৰপিছত সিজাম আৰু খাম আৰু খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। বাই বাই। খানা বনাই খোৱাৰ পাছত মই ননাক এনেকৈ কল কাটি দিছোঁ। ইয়াক মানে কল লাগিবই, কল নহ'লে সি মানে থাকিব নোৱাৰে তেনেকুৱা টাইপৰ। তো সি কল খাই খুব ভালো পাই পিছে, আৰু কল খোৱা ভালো, সেইকাৰণে ইয়াক কল কাটি দিছোঁ। সি লগতে মোকো খুৱাই দিয়ে দেই, সি অকলে নাখায় বাৰু, লগতে মোকো খুৱাই দিয়ে। ময়ো খাওঁ এপিচ দুপিচ লগতে তাৰ লগত, সেয়াই এনেকৈ খাই লওঁ। মাক পুতেকৰ দিনবিলাক এনেকৈ পাৰ হয় আৰু আমাৰ গোটেই দিনটো ইয়াৰ লগতে লাগি থাকোঁতে মোৰ যায়, খানা বনাওঁতে, লগতে ইয়াক কেয়াৰ কৰোঁতে, ইয়াক চাফা কৰোঁতে, ইয়াক খাবলৈ দিওঁতে। তো মই এইটো কল খোৱাৰ পাছত ইয়াক মই শুৱাই দিম। শুই উঠাৰ পাছত ইয়াক খানাও খুৱাম, আৰু লগতে শোৱাৰ পাছত মই নিজে এনেকৈ খানাও খাই ল'ম, যেনেকৈ বনাইছিলোঁ তেনেকৈ খাই ল'ম। ননা গুড বয়, বাই। ই জাষ্ট শুই উঠিলে, শুই উঠাৰ পাছত মই ইয়াক খানাটো খুৱাই দিছোঁ। ঘৰৰ ওচৰৰে ননাৰ বাহঁত আহিছিলে ইয়াৰ লগত অলপ খেলিবলৈ, ইয়াক অলপ জোকাবলৈ। তো ইয়াৰ চুলি বান্ধি দিছে, বান্ধিবই নিদিয়ে, চাওকচোন চুলি বান্ধিবলৈ ইয়াক কিমান দৌৰাই ফুৰিছে বাজনীক। তেওঁ সি চুলি বান্ধি এৰিলে মানে, সি এতিয়া ওলাই আহিব চাব দেই। কালি পৰহি জন্ম হোৱা নিচিনা লাগে, এতিয়া ইমান ডাঙৰ হৈছে নহয় চাওঁতে, আৰু বদমাচিটো নক'ব। এইপিনে গৈ কিনে ননা দেখিছেনে, বা এজনীৰ লগত গৈ কিনে ফুল ছিঙিছে। মই যিমানে কওঁ ফুল নিছিঙিবি, সি সিমানে ফুল ছিঙি ভাল পায়, আৰু মোক দেখিলে সি বেছিয়ে কৰে। মই যিমানে হাতত লাগিলে নিপিটো কিয়, সি সিমানে ছিঙিব। মানে ফুল ছিঙি নাজানো কিয় ইমান ভাল পায়, মানে হাতত যেনেকৈ ধৰিলে ন সি নেৰে, ইমান এনেকুৱা কৰে নহয়। ফুলটো মানে তাৰ কাৰণে ৰোৱা হয় নিচিনা হয়, সি মাকে যাতে ৰোৱক পুতেকে ছিঙিব, সেইটোৱে জানিছে সি। ননা, মই এইপিনে হাজবেণ্ডক বাৰী চাফা কৰিবলৈ কৈছোঁ, চাব দেই কি কৰি আছে আপুনি? কি কৰি আছে? এতিয়া মই ফুল হেল্ল', এতিয়া গধূলি 5টামান বাজিছে। মই ইয়াৰ কাৰণে পানী ৰুটি বনাই দিব লৈছোঁ। ইটো বহি আছে খাবৰ কাৰণে ন, বহিছা তুমি? খাবানে? খাবা বুলি কোৱা, খাবা? অ'কে, পানী ৰুটি বনাই দিওঁ, লগতে আমাৰ কাৰণে চাহ। বেটাৰটো ৰেডি কৰিলোঁ, ইয়াত আটা দিছোঁ, নিমখ, তাৰপাছত ড্ৰাই ফ্ৰুটছৰ গুড়া দিছোঁ, তাৰপিছত ঘি দি বনাই দিম, চাই থাকিব আগলৈকে। এয়া বহাই কিনে ঘি দি দিলোঁ, 1 চামুচ ঘি। তাৰপাছত এতিয়া বেটাৰটো দি দিম। মহাশয় বহি আছে ইয়াত খাবৰ কাৰণে। গধূলি তাক কিবা না কিবা এটা লাগে, নহ'লে নহ'ব, দিবই লাগে খাবলৈ কিবা না কিবা। তুমি খাবা? খাবা আৰু জোৰকে কুকুলো।
খাবা 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 ৰ'বা ৰ'বা বনাই আনিছোঁ ৰ'বা ননাৰ কাৰণে ভালকৈ সিজাই দিব লাগে কাৰণ ভালকৈ নিসিজালে ইয়াৰ পেটটো বেয়া কৰিব ন সেইকাৰণে ভালকৈ সিজাই কিনে সৰু বাচ্ছাক দিব লাগে সেইকাৰণে মই হেঁচি সিজাইছোঁ চাহ ৰেডি এতিয়া হাজবেণ্ডে বনালে চাহ এতিয়া চাওঁ ননা আমিও চাহ খাই লৈছোঁ ইয়াকো খুৱাইছোঁ লগতে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম